নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আমাৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি বিহুৰ বতৰ কাৰণে নাৰিকলৰ চিৰা বনাইছোঁ আৰু এইটো সকলোৰে খুবেই প্ৰিয়। বলক এতিয়া আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে, দেখিবলৈ এইটো খুব ধুনীয়া হৈছে। ইয়াৰ বাবে আমি লৈছোঁ এটা নাৰিকল। আপোনালোকে দেখিছে আমি নাৰিকলটো গোটেইখিনি কাটি লৈছোঁ। তাৰ পাছত আমি এতিয়া এইখিনি ভালদৰে ধুই ললোঁ। ধুই লোৱাৰ পাছত আমি এই সালাড বনোৱা গেটাৰেৰে এইখিনি ধুনীয়াকৈ ৰুকি ললোঁ। আপোনালোকে দেখিছে, এতিয়া দেখিছে আপোনালোকে এইখিনি এনেদৰে হৈ গৈছে, খুব ধুনীয়াকৈ হৈ গৈছে। এইটো দেখিবলৈ খুব ধুনীয়া হৈছে। এতিয়া আমি এবাটি চেনি লৈছোঁ, আপোনালোকে দেখিছে। তাৰ পাছত আমি এইখিনি ভালদৰে মিক্স কৰি ল'ম। লাহে লাহে লাৰিব। আপোনালোকে দেখিছে মই এইখিনি মিক্স কৰি আছোঁ। তাৰ পাছত আমি কেৰাহীটো লৈ লৈছোঁ। কেৰাহীত আমি এই নাৰিকলখিনি একেলগে দি দিছোঁ। আপোনালোকে দেখিছে, এতিয়া আমি এইখিনি ভালদৰে লাৰি দিম। আমি লাহে লাহে লাৰিছোঁ। আপোনালোকে দেখিছে, এতিয়া আমি ইয়াত কালাৰ এটা মিক্স কৰিম। আপোনালোকে দেখিছে, এইটো আপোনালোকে যদি ইউজ কৰে কৰিব পাৰে। আমি ইউজ কৰিছোঁ, এইটো মানে ভাল লাগে দেখাত, আমি কৰিলোঁ। আপোনালোকে এইটো কালাৰ দিলে দিব পাৰে, নিদিলেও কথা নাই, বগাটো হৈ যায়। কিন্তু আমি এইটো দি দিছোঁ, দেখিবলৈ খুব ভাল হয়। ফাইনেলি আমাৰ এইটো হৈ গ'ল। এতিয়া দেখিছে আপোনালোকে ইমান ধুনীয়া হৈছে। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। প্রেমর খিড়কি ও জানো খুলিছে ঘুমালে লিহিরি বেহাতে ও জানো নাচিছে যৌবনে কিনো বিজুলি চাওনি মন হৰিলা লাহৰি প্ৰেমৰ বাটেৰে আনা কঁকালতে লৈ গা।